এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আজি এটা বহুত বেছি ধামাকা ভিডিঅ' হ'ব গৈছে কাৰণ আজি আছে ইউনিভাৰ্চিটিত জেনেৰেল ফেচাৰ্ছ গতিকে জেনেৰেল ফেচাৰ্ছত দিনতো যোৱা নহ'লে বাট ৰাতি আমি যাম বুলি ভাবি আছোঁ লগতে আপোনালোককো মোৰ লগত লৈ যাম আৰু মই যিমান এনজয় কৰিম আপোনালোকক আই হোপ সিমানেই এনজয় কৰিব বুলি আশা ৰাখিলোঁ আৰু আজি আমাৰ ৰাতি ফাংচনৰ বাবে আহিব কোন গম পায় নীলাক্ষী নেওগ আৰু প্ৰাণদীপ দা গতিকে বহুত বেছি এক্সাইটেড হৈ আছোঁ আৰু আপোনালোকে ভিডিঅ'টো বহুত বেছি এনজয় কৰিব বুলি আশা ৰাখিলোঁ আৰু এবাৰ আমাৰ লাষ্ট ছেম গতিকে যোৱাটো যাবই লাগিব লাষ্ট ছেম যেতিয়া আৰু লাষ্ট ফেচাৰ্ছ আমাৰ লাষ্ট ছেম গতিকে যাম আৰু আপোনালোককো মোৰ লগত লৈ যাম গতিকে মোৰ লগতে আপোনালোকো যাব গতিকে ভিডিঅ'টো একেবাৰে ওলাই মেলি ৰেডি হৈ আপোনালোকক দেখাম গতিকে চাই থাকিব ভিডিঅ'টো হেল্ল' এভৰিৱান আমি আহি আছোঁ কোন কোন আহিব আজি ছিংগাৰ কৈ দিয়া প্ৰাণদীপ দা আহিব আৰু নীলাক্ষী নেওগ আহিব আপোনালোকক দেখাই থাকিম সকলোবোৰ চাই থাকিব আৰু আগত আমাৰ বাৰিনাহঁত ৰৈ আছে ভিডিঅ'টো আজি খুব বেছি মস্তি কৰে এইটো আমাৰ হোষ্টেলৰ পৰা যোৱা ৰাস্তাটোত আপোনালোকক পাছৰ ভিউ দেখাইছোঁ হা আমাৰ গাৰ্লছ হোষ্টেলৰ সকলোবোৰ ছোৱালী আহিছে পুৰা আৰু আমাৰ সোণালী ফুল লুক ৰকো হা একদম জুম হৈ আছে এক ছেকেণ্ড এই আমাৰ সোণালী কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব চলো আপোনালোকে সকলোবোৰ দেখাই থাকিম গতিকে আপোনালোকে আমাৰ লগতে এনজয় কৰিব বুলি আশা ৰাখিলোঁ তো চলো চলতে হে তো গাইছ এয়া অন্ধকাৰ ৰাতি আহি পামহি আৰু বেছি টাইম নাই আমি গেট পামগৈ এতিয়া ইমানকণ আহি ভাগৰ লাগিলে কেনেকৈ নাচিম কেনেকৈ আমি বেছি উস্তাদি মানে বেছি অলপ অভাৰকৈ পিন্ধি আহিলোঁ সেইটো কাৰণে নাজানো বাকী এনজয় কৰাটো কৰিমেই গতিকে আপোনালোকে চাই থাকিব আৰু গাইছ এয়া আমাৰ ইউনিভাৰ্চিটি গেট পালোহি ইয়াতে চেকিং চলি আছে কাৰণ মানে গাড়ী আহিছে আৰু কৈ আছোঁ অঁ য়েছ চলো পাৰ হতে অঁ এখন আমাৰ ইউনিভাৰ্চিটি গেট ইয়াতে চেকিং চলি আছে ইউনিভাৰ্চিটিৰ যাতে বাহিৰৰ ষ্টুডেণ্ট আহিব নোৱাৰে চ' ইয়াতে পৰা চেকিং চলি আছে এখন আমাৰ গেট our sexy lady hi মজা লাগিছে চাও মন মৰি চাও wow বৰ্ণিনা চলো আমাৰ আগবঢ়াই নিব আহিছিলে সিহঁতে তো আমি চলতে হে আমাৰ যদি টুইনিং হৈ গ'ল চাও মা মোৰ লগত লাগিছে চানা মোৰ যে চৰ্বিটো বহুত লেজ বহুত বেয়া খাই নিব নাই দেখা এয়া অন্ধকাৰ ৰাতি আপোনালোকক লৈ গৈ আছোঁ ক'লৈ প্ৰাণদীপ দা আৰু নীলাক্ষী বাক চাবলৈ আজি মই ভিডিঅ' বনোৱা নাই ৰ'বা তুমি ওলোৱাই নাই আৰু এয়া আমাৰ চাওক পৰিৱেশ গোটেই ষ্টুডেণ্ট আছে এয়া আৰু আমাৰ এয়া জৌচাক ষ্টুডেণ্টৰ কোলাহল দেখিছা তুমি ওলোৱা নাই ব্ৰ অন্ধকাৰ হৈ গৈছা তুমি দেখিছে ষ্টুডেণ্ট দেখিছে মই আহিম বুলি গাইজ এনেকৈ যদি ময়ো এদিন ডাঙৰ ইউটিউবাৰ হৈ যাওঁ তেতিয়া মই অহা কাৰণে এনেকেই চবেই মই যেতিয়া এনেকৈ ষ্টুডেণ্টে মোক চাব আহিব ইলেকশ্যনত আমি আহিছোঁ স্বাগতম কৰিবৰ কাৰণে ইমান ধুনীয়া আমাৰ ডিজে লগাইছে তো এইফালে চাই থাকোঁ এইফালে এয়া পূৰা ষ্টুডেণ্ট প্ৰাণদীপ দা আহিব নীলাক্ষী বা আহিব মোক ফোন কৰিছিলে পামগৈ আৰু ব'লা বুলি ক'লে প্ৰাণদীপ দা আৰু নীলাক্ষী বা নীলুবা আহি আছে আৰু প্ৰাণু দাদা নীলুবা আৰু প্ৰাণুদা আহি আছে জলদি আহক দেৰি হৈছে মানে আমি ৱেইট কৰি আছোঁ নীলুবা নাই 10 বাজিব হ'ল নীলুবা 10 বাজিব হ'ল আহিব লাগে চলো এতিয়া পৰিৱেশ কথা নুশুনিব চাগে বাকী নীলুবা ব'লা এইফালে যাওঁ ইয়াতে আছে নীলুবা আছে প্ৰাণদীপ দা আছে ইয়াতে গাইজ এইটো নীলাক্ষী বা
আহি পোৱাকৈ 5 মিনিটো হোৱা নাই এতিয়া আমাৰ ভোক লাগি গ'ল আজি নীলাক্ষীনেও ওলাব নাপায় আমাৰ নীলুবান ওলাই আজি অকল আমাৰ খাবলৈ আহিছোঁ এয়া নাই কি খাবি নানি যাব কি খাবি মোৰ লিচি খাব প্ৰাণদীপ প্ৰাণদীপ গৈছে ফটোগ্ৰাফ কৰিব হাতত দিয়ক কলিজাত দিয়ক মোক কলিজাত মোৰ কলিজাতে দিয়ক ফটোগ্ৰাফটো Few moments later. A few moments later. গাইজ কিমান বেছি ভাগৰ লাগিছে পুৰা ঘামিছোঁ দেখিছে গাইজ আমি ইমান নাছিলোঁ এতিয়া খোজকাঢ়ি আমাৰ যাবলৈ ধৈৰ্য নাই এতিয়া ঘৰলৈ যাম ময়ো খুলিলোঁ মই তেনেকৈ খুলিব নোৱাৰোঁ চেনেলটো হেৰি কৰিছিলোঁ এতিয়া ভাল লাগি গৈছে ভৰিকেইটা ভাল লাগি গৈছে উঠিব পাৰিবি গাইছ এইবোৰ খুলি একদম হাতত লৈ লৈছোঁ নোৱাৰোঁ মানে আমি খোজকাঢ়িব আহ আৰু ষ্টাইল কৰি চব এতিয়া ঘৰলৈ ঘূৰিছেগৈ গাইছ আমাৰ হৈ গ'ল চাই বহুত নাছিলোঁ এতিয়া বাজিছে ৰাতি 1:30 গাইছ আৰু আমাৰ প্ৰগ্ৰেম এতিয়া খতম হৈছে আৰু আমি গৈ আছোঁ কাৰণ আমাৰ হোষ্টেলৰ ইন টাইম দিছিলে 12:45 কিন্তু আমি এতিয়া 1:30 হৈ গ'ল আমি সোমাব নোৱাৰোঁ গতিকে আমি গৈ আছোঁ লগৰজনীৰ ৰুমত আৰু এইবোৰ দিছিলে চব ষ্টুডেণ্ট গৈ আছে 1:30 বজাত A few moments later. পালোহি মনময়ূৰীহঁতৰ ৰুম আৰু আমি ইয়াতে তলতে শুম মনময়ূৰী আমাৰ কাৰণে বিচনাৰ পৰা ঠিক কৰি আছে এতিয়া শুম আৰু ধোঁৱা কোৱা হৈ আছে আৰু
বাই বাই কালি আলহী আছিলে আমাৰ আজি যায়গে বোলে আৰু আমাৰ হাতত এয়া আৰু আমাৰ সোণালী পুৰা ফুল এটা নিউ লুকত এই আপোনালোকে দেখিবলৈ পাইছে আৰু আমিও এয়া চেলফি চেলফি খুলি ল'লো কিবা অৰ্ডাৰ আছিলে নি আমাৰ বহুত ভাল লাগিলে গাইজ ভাল লাগিলে মই কালি হ'ব আৰু কেমেৰাটো পুৰা হেৰি হ'ব বাই 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 গাইজ কালি মানে আমি হোষ্টেল যাব নোৱাৰিলোঁ কাৰণ আমাৰ ইন টাইম খতম হৈ গৈছে কাৰণ সেইটো কাৰণে আমি আহিলোঁ বাৰ্লিনাহঁতৰ ৰুমত আৰু আমাৰ খোৱা মানে ৰাতিপুৱা হ'লগৈ ন ইমান কথা পাতি মই বাৰু সোনকালে হৈ গ'লোঁ তাহাঁতৰ আজি একদম 5টামান বজাত হৈছে আৰু এতিয়া আমি যাব লৈছোঁ হোষ্টেল এতিয়া আমি টেম্পুত উঠি যাম জিপে আছে নে সুধি ল'ব গাইজ এয়া আমি নামিলোঁ আৰু আমাৰ হোষ্টেলত যোৱা ৰাস্তাটো পালোহি যদিও আমি মানে দিওহাটত অলপমান বস্তু ল'বলগীয়া আছে বস্তুটো লৈ একেবাৰে হোষ্টেলত আপোনালোকক লগ পাম ফাইনেলি পালোহি হোষ্টেল আৰু ইয়াতে আমি চাইন কৰিম যাওঁতেও আমাৰ চাইন কৰিব লাগে আহোঁতেও চাইন কৰিব লাগে আৰু এয়া পাই গ'লোহি ফাইনেলি কেতিয়া বিচনাখন পাম কেতিয়া শুম তেনেকুৱা লাগি আছে পুৰা ভাগৰ লাগিছে তো একেবাৰে আপোনালোকক ৰুমত গৈ লগ পাইছোঁ এইটো আমাৰ হোষ্টেল মানে চাওকচোন কহুৱাবোৰ ইমান ধুনীয়াকৈ ফুলি আছে ন What a view আৰু হেয়া গাইজ ফাইনেলি পাই গ'লোঁ হি ৰুম আৰু মোৰ চাবিটো ক'ত থৈ গৈছিলোঁ দেখাওঁ হা ইধৰ নাই ये रहा ৰুমৰ হালত খাৰাপ হৈ আছে মোৰ যে বিচনা দেখিছে তে বস্তু ইয়াতে কালি থৈ কেনেকৈ গুচি গ'লোঁ ভগৱান জানে আৰু তো ফাইনেলি পাই গ'লোঁ হি ৰুম আৰু ইমানতে আজি ভিডিঅ'টো শেষ কৰিম আই হোপ আপোনালোকে ভিডিঅ'টো চাই বহুত বেছি এনজয় কৰিলে মইতো বহুত এনজয় কৰিলোঁ আৰু সেয়ে আৰু নেক্সট ভিডিঅ' এটা সৈতে আপোনালোকৰ মাজলৈ পুনৰ আহি আছোঁ তেতিয়ালৈকে বাই বাই আৰু প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব জল্দি 1K হৈ যাওক মোৰ আৰু তেতিয়ালৈকে বাই বাই নতুন ভিডিঅ' এটা সৈতে আকৌ আহি আছোঁ বাই 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 বাই